নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি ফুৰিবলৈ আহিছোঁ মোৰ মামা ঘৰলৈ। কেনেকৈনো দিনটো পাৰ কৰোঁ আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো আগলৈ চাই থাকিব। এয়া জিউ মাইনাৰ মাহীকৰ লগত অকণমান ধেমালি কৰিছে। আমি জুহালতে বহি আছোঁ। বতৰৰ যি গতি, ৰাইজক জুহালত বহুৱাই দিলে। আৰু এইফালে মই ভিতৰলৈ আনি জিউ মাইনাক অকণমান চেৰেলেক্স অকণ খুৱাই লৈছোঁ। তাক আনোতেও ঘৰত খুওৱা নহ'লে, গতিকে ভাবিলোঁ অকণমান খুৱাই লওঁ। যেনে তেনে জিউক অকণমান খুৱাই ল'লোঁ আৰু এতিয়া বাহিৰলৈ যাওঁ। এয়া মোৰ মামা ককা। ফটোখন দেখি সঁচাকৈ মনটো বেয়া লাগি গ'ল। অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। ককাৰ তেনেকৈ ফটোও নাই মোৰ লগত। আৰু এইফালে ডাৱৰীয়া বতৰ, ৰাইজে লুডু খেলিছে। ময়ো খেলিম এতিয়া, আপোনালোকক দেখুৱাই দিলোঁ। খানাটো খাই লওঁ, খানা খাই লুডু খেলিম। এয়া চিকেন, আলহী ঘৰত আহি মই চিকেন বনাবলগীয়া হ'ল। চিকেনৰ ৰেচিপি দি থাকোঁ কাৰণে ৰেচিপি দিয়া নাই, আপোনালোকক পাতিটোকে অকণমান দেখুৱাই দিলোঁ। এইয়া আমি আহিবলৈ ওলাইছোঁ এতিয়া। আমি ঘৰলৈ আহিছোঁ। এয়া মামাই আমাক থ'বলৈ আহিছে আৰু জিউ মামায়েকৰ লগত আগ চিটত। গতিকে ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। ঘৰত এটা ৰেচিপি বনামগৈ, ডাৱৰীয়া বতৰ, গতিকে ভিডিঅ'টো আগলৈ চাই থাকিব। সেয়া ঘৰলৈ আহি মই জিউক খুৱাই ল'লোঁ আৰু এতিয়া মই থাকি যোৱা আদা নহৰুৰ এটা আচাৰ বনাবলৈ লৈছোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। গতিকে আহকচোন, কেনেকৈনো মই বনাওঁ চাই থাকক। যোৱা আদা নহৰু নষ্ট নকৰি এনেদৰে আপোনালোকেও আচাৰ বনাই ৰাখিব। খাবলৈ বহুত টেষ্টি হয়। এসপ্তাহ 15 দিনলৈকে ৰাখিব পাৰি, খাব পাৰি এইখিনি। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে ৰেচিপিটোৰ সৈতে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে এটা নতুন দিনত আপোনালোকক পুনৰ লগ পাম। যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব